আগন্তুক বিধানসভা নিৰ্বাচনক লৈ এতিয়া সমষ্টিয়ে বলিছে নিৰ্বাচনী গৰম বতাহ। কংগ্ৰেছ, বিজেপি, অগপ অজাপকে ধৰি প্ৰতিটো দলেই চলাইছে নিৰ্বাচনী কুচকাৱাজ। কোনে পাব দলীয় টিকট তাক লৈ বহু জল্পনা কল্পনা। ইয়াৰ মাজতে সমষ্টিয়ে চৰ্চালৈ আহিছে ৰাইজৰ মন পচন্দৰ প্ৰাৰ্থীৰ নাম। বিশেষকৈ তিনিচুকীয়াৰ ৮৫ নং মাকুম সমষ্টিত চৰ্চা চলিছে বাবলু কুলদীপৰ নাম। বিভিন্ন সময়ত বিভিন্ন সামাজিক কাম কাজেৰে চিৰপৰিচিত চাহ জনগোষ্ঠীক প্ৰতিনিধিত্ব কৰা নেতাজনক এইবাৰ মাকুমবাসীয়ে বিচাৰিছে বিধায়ক হিচাপে। সেয়েহে কংগ্ৰেছী নেতাজনক লৈ দলৰ ভিতৰে বাহিৰে চৰ্চা। দলীয় টিকট পালে এইবাৰ কপাল ফুলিব বাবলু কুলদীপৰ। সমাজৰ সকলো সাধাৰণ কল্যাণৰ উন্নতিৰ বাবে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰাই হ'ল বাবলু কুলদীপৰ নিৰ্বাচনী লক্ষ্য। শিক্ষা ৰাজনৈতিক কাৰ্যসূচীৰ জৰিয়তে সকলো সাধাৰণ লোকক শিক্ষিত কৰি ডিজিটেল ভাৰতৰ অন্তৰ্ভুক্ত কৰা, যুৱকসকলক শক্তিশালী কৰি দেশৰ পৰিৱৰ্তনত ভূমিকা পালন কৰোৱা, সমাজকৰ্মী হিচাপে অৰ্থপূৰ্ণভাৱে অৱদান আগবঢ়োৱা, এইসমূহ লক্ষ্য আগত লৈয়ে সমষ্টিবাসীৰ আহ্বানত এইবাৰ নিৰ্বাচন খেলিবলৈ সাজু বাবলু কুলদীপ। পিছে বাবলু কুলদীপ কোন? সমষ্টিবাসীৰ এই নাম চিনাকি হলেও ৰাজ্যবাসীৰ বাবে বাবলু কুলদীপৰ চমুৱা ভাস। তিনিচুকীয়া জিলা কংগ্ৰেছ কমিটিৰ উপসভাপতি, ২০২০ চনৰ পৰা বৰ্তমানলৈ কংগ্ৰেছৰ সক্ৰিয় সদস্য, চাহ মজদুৰ কংগ্ৰেছ কমিটি তিনিচুকীয়াৰ সাধাৰণ সম্পাদক, তিনিচুকীয়া জিলা যুৱ কংগ্ৰেছৰ সাধাৰণ সম্পাদক, তিনিচুকীয়া চাহ জনগোষ্ঠী জাতীয় মহাসভাৰ সভাপতি, ২০০৮ পৰা ১৭লৈ আটছা তিনিচুকীয়া জিলাৰ উপসভাপতি, ২০০৭ পৰা ৮লৈ আটছা মাকুম শাখাৰ সভাপতি, ২০০৫ পৰা ৭লৈ আটছা মাকুম শাখাৰ সম্পাদক, ২০০৪ পৰা ৫লৈ আটছা মাকুম শাখাৰ সহ সম্পাদক, ১৯৯৮ পৰা ২০০৩ চনলৈ আটছা মাকুম শাখাৰ ক্ৰীড়া সম্পাদক। ইয়াৰ উপৰি সমষ্টিবাসীৰ প্ৰথম পচন্দ আপোন বাবলু কুলদীপ। টেঙাপানী চাহ বাগিচাৰ চাহ জনগোষ্ঠীৰ বাবলুক এইবাৰ চাহ জনগোষ্ঠীয় লোকসকলৰ লগতে মাকুমবাসীয়ে বিচাৰিছে প্ৰতিনিধি হিচাপে। এইবাৰ বিধানসভাত মাকুম সমষ্টিৰ পৰা নিৰ্বাচনত অৱতীৰ্ণ হলেই নিশ্চিত বিজয় সাব্যস্ত কৰিব বাবলু কুলদীপে। কাৰণ সমষ্টিটো চাহ জনগোষ্ঠীৰ ভোটৰ সংখ্যা সৰ্বাধিক ৭৫,০০০। ইয়াৰ বিপৰীতে মৰাণ ১৬,০০০, মটক ৭,০০০, বেংগলী ২৩,০০০, হিন্দীভাষী ২৫,০০০, আহোম ৪,০০০, মুছলিম ভোটৰ সংখ্যা ৪,০০০। সেয়েহে চাহ জনগোষ্ঠীক প্ৰতিনিধিত্ব কৰা বাবলু কুলদীপৰ বিজয় নিশ্চিত। নিউজ ডেস্ক ৰিপৰ্ট, ফাৰ্ষ্ট নিউজ আছাম।